আপোনালোকে চাব চিৰাং জিলাত কি উদাহৰণ আছে তেখেতসকলে কাম কৰা এটাও উদাহৰণ নাই ৰাস্তা ঘাট মানে বিভিন্ন সরকারি অনুষ্ঠান প্রতিষ্ঠানকে ধরি তেওঁলোকে মানে ইউপিপিএল সরকারে করা কোনো উদাহরণ আমি বিচারি নাপাও মানাস চেৰপাং সমষ্টিৰ আমাৰ আগন্তুক বিটিসি নির্বাচনত আমার মানে প্রাপ্তিত প্রত্যাশী জাঙ্গিলা হাজোৱাৰী ডাঙৰীয়াৰ কোনো কন্টেস্ট নাই আৰু তেখেতে এই সমষ্টিৰ পৰা বিপুল ভোটত জয় হোৱাটো 100% খাটাং আজি কৰ্মী সভাত আপোনালোকে দেখিছে আমাৰ মানে বিভিন্ন মানে স্থানৰ পৰা আমাৰ প্ৰাইমাৰী পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ আমাৰ মহিলাসকল আমাৰ যুৱক যুৱতীসকল বহুতে অংশগ্ৰহণ কৰিছে আৰু আমাৰ মনত এটা আনন্দ আৰু বিশ্বাস এটা আহি গৈছে যে আমাৰ বিটিসি কাউন্সিল নিৰ্বাচনত আমাৰ মানে ক্যান্ডিডেট জাঙ্গিলা হাজোৱাৰী ডাঙৰীয়াই বিপুল ভোটত জয় হোৱাটো 100% খাটাং হৈ আছে আমি ৰাইজৰ সঁহাৰি পাইছোঁ 5টা বছৰ ইউপিপিএল সরকারের মানে যেটো কার্যকাল সম্পন্ন হবলৈ যাই আছে তেখেতসকলে রাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল এটাও প্ৰতিশ্ৰুতি আজি তেওঁলোকে মানে কৰিব পৰা নাই পূৰণ কৰিব পৰা নাই তাৰ কাৰণে বিজনী জিলা লগতে মানাস চেৰপাং সমষ্টিৰ পৰা ৰাইজে ইউপিপিএলক মানে হৃদয়ৰ পৰা বিদায় দিবৰ কাৰণে সকলোৱে সাজু হৈ আছে তো ইয়াৰ কাৰণে ইউপিপিএল আগন্তুক মানে বিটিসি নিৰ্বাচনত তেওঁলোকে মানে ক্যান্ডিডেট দি তেওঁলোকে কোনো লাভ নহব আৰু ৰাইজে তেখেতসকলক কোনো বিশ্বাস নকৰে প্ৰমোদ বড়ো ডাঙৰে কেৱল মানে ডাঙৰ প্ৰতিশ্ৰুতি ডাঙৰ লেকচাৰ ডাঙৰ ভাষণ দি মানে 5টা বছৰ নিজৰ কাৰ্যকাল তেখেতে মানে সমাপ্ত কৰিলে কাম কৰাৰ একো উদাহৰণ আমি বিচাৰি নাপাওঁ আপোনালোকে চাব চিৰাং জিলাত কি উদাহৰণ আছে তেখেতসকলে কাম কৰা এটাও উদাহৰণ নাই ৰাস্তা ঘাট মানে বিভিন্ন সরকারি অনুষ্ঠান প্রতিষ্ঠানকে ধরি তেওঁলোকে মানে ইউপিপিএল সরকারে করা কোনো উদাহরণ আমি বিচারি নাপাও তেওঁলোকে বিটিসি চুক্তির আধারত আমার চিৰাং জিলাতে নেরিম স্ট্যান্ডার্ডর নর্থ ইস্টার্ন রিজনাল ইনস্টিটিউট মানে মেডিকেল সায়েন্স মানে এটা মনার কথা কৈছিল কিন্তু আজি 5টা বছর সম্পন্ন হল এটো মানে বাস্তবত মানে তেওঁলোকে কৰিব নোৱাৰিলে আৰু এনেকা বহুত উদাহৰণ আছে প্ৰত্যেকটো জিলা ভিত্তিত এখন মানে সেন্ট্ৰেল স্কুল তেওঁলোকে আমাৰ বিটিসি চুক্তিৰ দ্বাৰা 6.3 দফা যেটো লিখা আছে তেওঁলোকে এটো কাৰ্যকাৰী কৰিব নোৱাৰিলে আৰু ইয়াৰ কাৰণে ৰাইজে আজি দুখ পাইছে আজি মানে ইউপিপিএল দলৰ যদিও তেওঁলোকে চৰকাৰত আছে ইউপিপিএল দলে চৰকাৰে থকা সত্ত্বেও বিভিন্ন স্তৰৰ তেওঁলোকৰ মানে নেতা কৰ্মী আজি আপোনালোকে চাব আমাৰ দলক সদায় মানে যোগদান কৰি আছে কাৰণটো কি কাৰণ তেওঁলোকে মানে ব্যৰ্থ হৈছে কাম কৰিব পৰা নাই আৰু তেওঁলোকৰ নেতা কৰ্মী নিজৰ মানে কেন্দ্ৰ পৰ্যায়ৰ নেতাৰ ওপৰত কোনো বিশ্বাস নাই বিশ্বাস হেৰাইছে আৰু ৰাইজেও বিশ্বাস কৰা নাই তেখেতসকলক 5টা বছৰ ৰাইজে তেখেতসকলক চালে সময় দিলে কিন্তু তেওঁলোকে একো কাম কৰিব পৰা নাই কাৰণে আজি বিপিএফ দলৰ প্ৰতি আকৃষ্ট হয় হাগ্ৰামা মহিলাৰী সাৰৰ নেতৃত্ব ৰাইজে বিচাৰিছে আৰু আজি বিপিএফ দলে সেই কাৰণে আকৌ মানে সক্ৰিয় হৈ উঠা আপোনালোকে সকলোৱে দেখা পাই আছে